দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ NEWS20 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি প্ৰথম খবৰটোৱে হ'ল বিশ্ববাসীলৈ সুখবৰ। মানৱ দেহত কৰোনা ভেকচিনৰ সফল হ'ল পৰীক্ষা। প্ৰথমবাৰৰ বাবে এই পৰীক্ষা সম্পন্ন কৰিলে ৰাছিয়াই। ৰাছিয়াৰ চেজন অৱ বিশ্ববিদ্যালয় সম্পন্ন কৰিলে এই পৰীক্ষা। কেইবাগৰাকী স্বেচ্ছাসেৱকৰ দেহত এই পৰীক্ষা সম্পন্ন কৰা বুলি জনাইছে বিশ্ববিদ্যালয়খনৰ ট্ৰেন্সলেশ্যন মেডিকেল এণ্ড বায়'টেকনলজি প্ৰতিষ্ঠানৰ সঞ্চালকগৰাকীয়ে। উল্লেখযোগ্য যে এই বিশ্ববিদ্যালয়খনে 18 জুনৰ পৰাই মানৱ দেহত এই পৰীক্ষা সম্পন্ন কৰাৰ চেষ্টা কৰি আছিল। দ্বিতীয়টো খবৰ, দৰিদ্ৰ লোকৰ সহায়ৰ বাবে চৰকাৰে আজিৰে পৰা আৰম্ভ কৰিছে আমাৰ দোকান। লকডাউনৰ সময়ত দৰিদ্ৰ লোকসকলে আমাৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব সুলভ মূল্যত। আমাৰ দোকানত 25ৰ পৰা 30 টকাৰ ভিতৰত পোৱা যাব আলু আৰু পিঁয়াজ। এই সুবিধা চৰকাৰৰ তৰফৰ পৰা জনসাধাৰণলৈ আগবঢ়োৱা হৈছে। কাৰণ মহানগৰত এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে। এই সপ্তাহটোত যাতে সামগ্ৰী নাটনি নহয়, মূল্য বৃদ্ধি নহয়, তাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই সুবিধা কেৱল দৰিদ্ৰ লোকেই নহয়, সকলো শ্ৰেণীৰ লোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে। আৰু এই সুবিধা গ্ৰহণ কৰিবৰ বাবে কোনো ধৰণৰ কাৰ্ডৰ প্ৰয়োজন নহয় বুলি ব্যৱসায়ীসকলে জানিব দিছে। এইটো নিশ্চিতভাৱে মহানগৰবাসীৰ বাবে এটা ভাল খবৰ। তৃতীয়টো খবৰ, ৰাজ্যৰ চাৰিওফালে এতিয়া বানৰ হাহাকাৰ। কালিৰ দিনটোতে বানত 7জনকৈ লোকৰ মৃত্যু হৈছে। উজনি নামনি সৰ্বত্ৰ এতিয়া বন্যাত্যৰ হাহাকাৰ। 8টা স্থানত ছিঙিছে পুঠিমাৰী মাথাউৰি। বিভিন্ন স্থানত কেইবাখনো নৈ ছিঙিছে মাথাউৰি। ৰঙিয়া, হাজো, কমলপুৰ আদিৰ অবৰ্ণনীয় পৰিস্থিতি। পাঠশালা আৰু ভৱানীপুৰত শ বন্যাত্যৰ মাজত হাহাকাৰ পৰিৱেশ। মাজুলী, ধেমাজি, বঙাইগাঁও, লখিমপুৰ, ধুবুৰীতো বানৰ তাণ্ডৱ। খাদ্য আৰু আশ্ৰয়ৰ বাবে হাহাকাৰ। পানীত হাঁহ নচৰা অৱস্থা হৈছে বন্যাত্যৰ মাজত। পিছৰটো খবৰ, ভাৰতত কৰোনা আক্ৰান্ত সংখ্যা 8,79,466লৈ বৃদ্ধি পাইছে। কালি দিনটোতে ভাৰতত আক্ৰান্ত হয় প্ৰায় 29,000কৈ লোক। এই পৰ্যন্ত ভাৰতৰ মৃত্যুৰ সংখ্যা 23,187 জনলৈ বৃদ্ধি পাইছে। কালি দিনটোতে ভাৰতত মৃত্যু হৈছে 500জনকৈ লোকৰ। কালিৰ দিনটোত ভাৰতৰ সৰ্বাধিক কৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। পিছৰটো খবৰ, প্ৰয়াত অশ্বিনী চেতিয়াৰ 2 ভাতৃ কৰোনা আক্ৰান্ত হৈছে মুকুল চেতিয়া আৰু প্ৰশান্ত চেতিয়া। অন্ত্যেষ্টিক্ৰিয়াৰ পৰাই গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। অন্ত্যেষ্টিক্ৰিয়াত আছিল সাংসদ, বিধায়ককে ধৰি বহুকেইজন বিষয়া। অন্ত্যেষ্টিক্ৰিয়াত থকা সকলোৰে কৰা হ'ব স্বাব পৰীক্ষা। ইতিমধ্যে শিৱসাগৰ থানাতো সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। পিছৰটো খবৰ, মহানগৰী চানমাৰীত সোমাল চোৰ। মহানগৰী মহাকাল মন্দিৰত সোমাল চোৰ। চোৰে নিলে মন্দিৰটোৰ বহুতো মূল্যৱান সামগ্ৰী। লকডাউনৰ সুযোগ লৈয়ে চোৰে এই লুটপাট চলোৱা বুলি ৰাইজে মত প্ৰকাশ কৰিছে। পিছৰটো খবৰ, ডিব্ৰুগড় পৌৰসভাৰ সহকাৰী অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছে। বজাৰ আৱৰ্তনৰ নামত সংঘটিত হৈছিল কেলেংকাৰী। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই পৰমানন্দ গগৈক। ডিব্ৰুগড় আৰক্ষী ইতিমধ্যে এই পৰমানন্দ গগৈক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ডিব্ৰুগড় পৌৰসভাৰ বিভিন্ন কাম কাজত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে এই গগৈৰ বিৰুদ্ধে। পিছৰটো খবৰ, চাহ বাগানৰ মাজত হাতীৰ সৈতে খেলা একাংশৰ। শিলগুটি আৰু লাঠি দলিয়াই জোকাইছে হাতীক। খঙাল হাতীয়ে খেদি আহিছে একাংশ লোকক। এই ঘটনা সংঘটিত হৈছে নুমলীগড় লেটেকুজান চাহ বাগিচাত। পিছৰটো খবৰ, কৰোনাত আক্ৰান্ত কৃষক নেতা অখিল গগৈ। 17 জুলাইত প্ৰথমটো এণ্টিজেন টেষ্টত ফলাফল নেগেটিভ অহাৰ পাছতেই দ্বিতীয়টো এণ্টিজেন পৰীক্ষাত ক'ভিড পজিটিভ। কাৰাগাৰ কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰাৰ পাছতেই নেতাগৰাকীক ভৰ্তি কৰা হয় GMCHত। কিন্তু ৰাইজৰ মাজত এটাই প্ৰশ্ন, কেতিয়া আক্ৰান্ত হ'ল অখিল গগৈ? শনিবাৰে নে শুকুৰবাৰে? অগ্ৰণী সংবাদ প্ৰতিষ্ঠান PTI বাতৰিত প্ৰকাশ পাইছে 11 জুলাই মধ্যৰাতি 12:38 অখিল গগৈ কৰোনাত আক্ৰান্ত হোৱাৰ কথা। আজি শেষৰটো খবৰ, কৰোনা আক্ৰান্ত হৈ গোলাঘাটৰ এজন যুৱকৰ মৃত্যু হৈছে আৰু ক্ৰমান্বয়ে যেন গোলাঘাটৰ গণসংক্ৰমণ বৃদ্ধি হৈছে। সেইবাবে যোৰহাটৰ পাছতে গোলাঘাটতো লকডাউন অব্যাহত আছে। গোলাঘাটত মৃত্যু হোৱা লোকজনৰ নাম উত্তম দাস। তেওঁ বয়স মাত্ৰ 29 বছৰ বুলি জানিব পৰা গৈছে।
পপুলাৰ মেডিকেলত কৰ্মৰত হৈ আছিল এই উত্তম দাস 10 দিনৰ আগৰ পৰাই তেওঁ জ্বৰ কাহত ভুগি আছিল বুলি জানিব পৰা গৈছে দেওবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCHলৈ লৈ গৈ থাকোঁতেই তেওঁৰ মৃত্যু ঘটে